हेलो गाइज मैं आज बनाइছোঁ गाहरी मांस फ्राई। प्रथमे मैं मांसखिनि अलप बइल कर ललो, तारपाছত परिमाण अनुसरी तेल दिलू और कारण गाहरी मांस इमान तेल दिबले दरकार ना, जी तेल ओलाय मांसर পৰা और तेल अलप दी पानी दुटा केঁচা पियाज डाঙर সৰু সৰুকৈ কাটি ফ্ৰাই কৰি ললোঁ অলপ। তাৰপিছত কালাৰ উঠিবলৈ অকণমান চেনি দিলোঁ আৰু এতিয়া বইল কৰি থোৱা মাংসখিনি দি দিলোঁ আৰু মাংসখিনি অলপ ভাজি লওঁ যাতে তাৰ পৰা অলপ তেল ওলায়। দেখিছেনে তেল কেনেকৈ ওলাইছে। এতিয়া গাহৰি মাংস বনাবলৈ হ'লে বেছি তেল দিবলৈ কোনো দৰকাৰ নাই। আৰু মই আজি বনাম আলু দুজনৰ জোখাৰে আৰু নহৰু আৰু হৈছে বাঁহগাজ আৰু মাংসখিনি অলপ সিজাই লওঁ। তাৰপিছত মই আলু আৰু বাঁহগাজখিনি দি দিম আৰু 2 মিনিটমানৰ পাছত ঢাকনখন গুচাই মাংসখিনি অলপ লৰাই দিওঁ। দেখিছেনে কিমান তেল ওলাইছে। আৰু মই আলু কেইডোখৰমান যোগ কৰি দিওঁ। সেইটো আমাৰ মানুহ দুজনহে কম আৰু সেইকাৰণে মই আলু দুটাহে দিছোঁ ডাঙৰ ডাঙৰ। আৰু মাংসখিনি মেৰিনেট কৰোঁতে মই হালধি আৰু মছলা আৰু আপোনালোকে যি মছলা খাই ভাল পায় আপোনালোকে মেৰিনেট কৰি দিব পাৰে। এনেকৈ মই দি লৈছিলোঁ, কিন্তু যিহেতু এতিয়া আলু দি দিছোঁ গতিকে ইয়াত অলপ হালধি আৰু নিমখ দিব লাগিব। মই পৰিমাণ অনুসৰি নিমখ আৰু হালধি অলপ দি ল'লোঁ, কাৰণ মাংসখিনি মেৰিনেট কৰোঁতে মাংসটো চাইহে নিমখ আৰু হালধি দিয়া হৈছিল, কিন্তু এতিয়া যিহেতু আলুখিনি যোগ কৰা হ'ল গতিকে অলপ নিমখ আৰু হালধি যোগ কৰি দিওঁ। তেনেহ'লে অলপ সিজিবলৈ দি দিওঁ। মাংসখিনি অলপ সিজিছে, আলুখিনি দি দিলোঁ। তাৰপিছত মই ইয়াত 2টা কেঁচা জলকীয়া এড কৰিম আৰু নহৰু। আপোনালোকে যিমান জ্বলা খায় সিমান যোগ কৰিব পাৰে। মই খাওঁ যিমান জ্বলা হয়, কিন্তু হাজবেণ্ডে নাখায়, সেইকাৰণে মই 2টাই এড কৰিছোঁ। মাংস কালাৰ কিমান ধুনীয়া হৈছে। আৰু অকণমান ঢাক মাৰি থৈ দিম সিজিব। আৰু মাংস আৰু আলুখিনি সিজাৰ পাছত মই অলপ বাঁহৰ খৰিচা যোগ কৰিলোঁ আৰু